যদি তুমি দুখীয়া পৰিয়ালত জন্ম লোৱা সেইটো তোমাৰ ভুল নহয়, যদি তুমি দুখীয়া হৈয়ে মৰি যোৱা সেইটো তোমাৰ ভুল। এইটো কথা কৈছিল পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি বিল গেটছে, যিজনে সৎ পথেৰে আৰু নিজৰ পৰিশ্ৰমৰ বলত এইটো স্থানত থিয় হৈছে। যদি তেওঁ নিজস্ব এখন দেশ বনাই লয়, তথাপি সেই দেশখন পৃথিৱীৰ ৩৬ নং আটাইতকৈ ধনী দেশ হ'ব। বিল গেটছ প্ৰত্যেক দিন প্ৰায় ১০২ কোটি টকা উপাৰ্জন কৰে আৰু কোৱা হয় যে যদি বিল গেটছ তেখেতৰ সম্পত্তি পৃথিৱীৰ প্ৰত্যেক ব্যক্তিক সমানে ভগাই দিয়া হয়, তেন্তে প্ৰত্যেকজনৰ ভাগত ৫,০০০ টকাকৈ পৰিব। বিল গেটছৰ বাস্তৱিক নাম উইলিয়াম হেনৰী গেটছ। তেখেতৰ জন্ম ২৮ অক্টোবৰ ১৯৫৫ চনত ছিয়াটল, ৱাশ্বিংটনত হৈছিল। বিল গেটছৰ পিতা উইলিয়াম গেটছ, যিজন এজন জনা-মনা অধিবক্তা আছিল। তেওঁৰ মাক দেউতাকে তেওঁক আইনী বিভাগত জীৱন গঢ়ি তোলাৰ সপোন ৰচিছিল। কিন্তু বিল গেটছৰ সৰুৰে পৰা কম্পিউটাৰৰ প্ৰতি বহুত বেছি ৰুচি আছিল। তেখেতৰ প্ৰাথমিক শিক্ষা লেকচাইড স্কুলত হৈছিল। স্কুলখনত কম্পিউটাৰ শিকোৱা হৈছিল। অধিক ভালদৰে কম্পিউটাৰ শিকাৰ বাবে বিদ্যাৰ্থীসকলক এটাকৈ কম্পিউটাৰ দিয়া হৈছিল, যাৰ বাবে বিল গেটছৰ কম্পিউটাৰৰ প্ৰতি আৰু বেছি ৰুচি বাঢ়িব ধৰে। বিল গেটছ কম্পিউটাৰ শিকাতকৈ বেছি জানিবলৈ ইচ্ছা কৰে যে কম্পিউটাৰ আচলতে কাম কেনেকৈ কৰে, ইয়াৰ ভিতৰত আছে কি। কিছু বছৰ কম্পিউটাৰৰ বিষয়ে জনাৰ পিছত তেখেতে ১৩ বছৰ বয়সতে কম্পিউটাৰৰ প্ৰাথমিক ভাষাতে এটা টিক-টেক-টো নামৰ প্ৰগ্ৰাম বনায়, যিটো এক প্ৰকাৰৰ ভিডিঅ' গেম আছিল। গেমটো যিকোনো ব্যক্তি কম্পিউটাৰৰ লগত খেলিব পাৰিছিল, অৰ্থাৎ গেমটো খেলিবলৈ আৰু এজন লোকৰ আৱশ্যক নহয়। স্কুলীয়া জীৱনত বিল গেটছৰ পল এলেনৰ লগত বন্ধুত্ব হয়। পল ২ বছৰ ছিনিয়ৰ আছিল বিল গেটছতকৈ। কম্পিউটাৰৰ প্ৰতি ভাল জ্ঞানৰ বাবে তেওঁলোক দুজন বন্ধু হৈছিল। পল এলেন বহুত লাজুকীয়া আৰু শান্ত স্বভাৱৰ আছিল, কিন্তু বিল গেটছ তেওঁৰ বিপৰীত চঞ্চল স্বভাৱৰ আছিল। বিল গেটছ আৰু পল এলেনক কম্পিউটাৰ লেবত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে, কাৰণ তেওঁলোক দুজন কম্পিউটাৰৰ বাহিৰে নিজৰ সকলো সময় লেবত কটাইছিল আৰু কম্পিউটাৰ ছফ্টৱেৰৰ লগত খেলিছিল। কিছুদিন পিছত আকৌ তেওঁলোকক কম্পিউটাৰ ৰুমত অহাৰ বাবে অনুমতি দিয়ে, এটা চৰ্ত সাপেক্ষে। চৰ্তটো হ'ল তেওঁলোক কম্পিউটাৰ প্ৰগ্ৰামৰ ভুলবোৰ উলিয়াব লাগিব। এই সময়ছোৱাতে বিল গেটছ আৰু এটা ছফ্টৱেৰ বনায়, যিটো স্কুল টাইম টেবল চিডিউলত কামত আহিছিল। ১৯৭০ চনত ১৫ বছৰ বয়সত বিল গেটছ আৰু পল এলেন মিলি এটা প্ৰগ্ৰাম বনায়, যিটো চহৰৰ ট্ৰাফিক পেটাৰ্ণৰ ওপৰত নজৰ ৰাখিছিল। তেওঁলোক এইটো প্ৰগ্ৰামৰ বাবে $২০,০০০ পাইছিল, যিটো তেওঁৰ প্ৰথম উপাৰ্জন আছিল। ১৯৭৩ চনত তেওঁ লেকচাইড স্কুলৰ পৰা পাছ কৰে। তাৰ পিছত তেওঁ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত ভৰ্তি হয়। কিন্তু বিল গেটছ ১৯৭৫ চনত স্নাতক ডিগ্ৰী লাভ নকৰাকৈয়ে কলেজ এৰি দিয়ে আৰু নিজৰ কোম্পানীৰ ফালে ধ্যান লগায়। ২৬ নৱেম্বৰ ১৯৭৬ চনত তেখেতে মাইক্ৰ'ছফ্টক এক কোম্পানী হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰে আৰু চাই থাকোঁতে কম্পিউটাৰ ছফ্টৱেৰৰ দুনিয়াত সৰ্বোচ্চ স্থান লাভ কৰে। বিল গেটছৰ সম্পত্তি তেওঁৰ সন্তানৰ অধিকাৰ নাই। বিল গেটছ কয় তেওঁ তেওঁৰ সন্তানক ভাল শিক্ষা দিব, কিন্তু উপাৰ্জনৰ ৰাস্তা নিজেই উলিয়াব লাগিব। বিল গেটছ সৰুৰে পৰা লোকক সহায় কৰি ভাল পাইছিল আৰু আজিও দুখীয়াৰ সহায়ৰ বাবে কোটি কোটি টকা দান কৰে। বিল গেটছ জীৱনত কেতিয়াও হাৰ মনা নাই। তেখেতে সদায় এইটো কথা মানি চলিছিল যে ভুল সকলোৰে হয়, কিন্তু সেই ভুলবোৰক যিজনে শুধৰাব চেষ্টা কৰিব তেওঁই জীৱনত সফল হয়। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।